দৰ্শী দৰ্শকক এই মুহূৰ্তত দিব লৈছো এটা বিগ ব্ৰেকিং নিউজ টেট শিক্ষকসকলৰ প্ৰমাণপত্ৰৰ বৈধতা বৃদ্ধি কৰা হৈছে এতিয়াৰ পৰা 7 বছৰ নহয় আজীৱন কাললৈ বৃদ্ধি কৰা হৈছে এই প্ৰমাণপত্ৰৰ বৈধতা আৰু এই কথা ঘোষণা কৰিছে দেশৰ শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে এই মুহূৰ্তত টাইম এটৰ দৰ্শকক জনাই আছো এটা বিগ ব্ৰেকিং নিউজ টেট শিক্ষকৰ বাবে এক ডাঙৰ খবৰ টেটৰ প্ৰমাণপত্ৰৰ বৈধতা বৃদ্ধি কৰা হৈছে 7 বছৰৰ পৰিৱৰ্তে আজীৱন কাললৈ বৃদ্ধি কৰা হৈছে এই প্ৰমাণপত্ৰৰ বৈধতা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৰ এই ঘোষণা এই মুহূৰ্তত জনাইছো টাইম এটৰ দৰ্শকসকলক এই ডাঙৰ খবৰ সকলো ৰাজ্যকে কাৰ্যকৰীকৰণ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে 2011 চনত টেট উত্তীৰ্ণ সকলেও লাভ কৰিব এই সুবিধা শিক্ষকতা বৃত্তিৰ প্ৰতি উৎসাহিত কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু মিয়াদ উকলা যোৱাসকলৰ প্ৰমাণপত্ৰ পুনৰ নৱীকৰণৰ আহ্বান জনাইছে শিক্ষক পদৰ নিযুক্তিৰ বাবে 2011 চনৰ পৰা বাধ্যতামূলক কৰা হৈছিল টেট আৰু প্ৰথম অৱস্থাত প্ৰমাণপত্ৰৰ বৈধতা উত্তীৰ্ণৰ দিনৰ পৰা 7 বছৰ নিৰ্ধাৰণ কৰা হৈছিল কিন্তু এতিয়াৰে পৰা টেটত এবাৰ উত্তীৰ্ণ হলে পুনৰ এই মুহূৰ্তত টাইম এটৰ দৰ্শকসকলক জনাই আছো এই বিগ ব্ৰেকিং নিউজ টেট শিক্ষকৰ বাবে এই ডাঙৰ খবৰ যে টেট শিক্ষকসকলৰ প্ৰমাণপত্ৰৰ বৈধতা বৃদ্ধি কৰা হৈছে 7 বছৰ নহয় এতিয়াৰ পৰা 7 বছৰৰ পৰিৱৰ্তে আজীৱন কাললৈ বৃদ্ধি কৰা হৈছে টেটৰ প্ৰমাণপত্ৰৰ বৈধতা ঘোষণা কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে এই মুহূৰ্তত টাইম এটৰ দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ টেট শিক্ষকসকলৰ প্ৰমাণপত্ৰৰ বৈধতা বৃদ্ধি কৰা হৈছে আৰু 2011 চনৰ পৰা পূৰ্বৱৰ্তী প্ৰভাৱৰ সৈতে শিক্ষক যোগ্যতা পৰীক্ষাৰ যোগ্যতা অৰ্জনৰ প্ৰমাণপত্ৰৰ বৈধতাৰ ম্যাদ 7 বছৰৰ পৰা জীৱন জোৰালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে তদুপৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কৈছে যে শিক্ষকতাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তিত এইটো এক ইতিবাচক পদক্ষেপ হ'ব এই মুহূৰ্তত টাইম এটৰ দৰ্শকসকলক জনাই আছো এই বিগ ব্ৰেকিং নিউজ সকলৰ প্ৰমাণপত্ৰৰ বৈধতা 7 বছৰৰ পৰিৱৰ্তে আজীৱন কাললৈ বৃদ্ধি কৰা হৈছে আৰু দেশৰ প্ৰতিখন ৰাজ্যত এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে এই মুহূৰ্তত টাইম এটৰ দৰ্শকসকলক জনাই আছো এই খবৰ যে টেট শিক্ষকসকলৰ প্ৰমাণপত্ৰৰ বৈধতা বৃদ্ধি কৰা হৈছে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু সকলো ৰাজ্যকে কাৰ্যকৰীকৰণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে শিক্ষা বিভাগে আৰু টেট উত্তীৰ্ণ সকলেও লাভ কৰিব এই সুবিধা আৰু শিক্ষকতা বৃত্তিৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰিছে এই উল্লেখনীয় পদক্ষেপ তদুপৰি ম্যাদ উকলি যোৱাসকলৰ প্ৰমাণপত্ৰ পুনৰ নৱীকৰণৰ বাবেও আহ্বান জনাইছে শিক্ষা বিভাগে এই মুহূৰ্তত টাইম এটৰ দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰ যে টেট শিক্ষকসকলৰ প্ৰমাণপত্ৰৰ বৈধতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে আৰু সকলো ৰাজ্যকে এই নিৰ্দেশনা কাৰ্যকৰীকৰণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ৰমেশ পোখৰিয়ালে আৰু ৰমেশ পোখৰিয়ালৰ সেই টুইট আপোনালোকক দেখুৱাই আছো আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আৰু দেশৰ প্ৰতিখন ৰাজ্যতে এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে 2011 চনত টেট উত্তীৰ্ণ সকলেও লাভ কৰিব এই সুবিধা শিক্ষক পদৰ নিযুক্তিৰ বাবে 2011 চনৰ পৰা বাধ্যতামূলক কৰা হৈছিল টেট আৰু প্ৰথম অৱস্থাত প্ৰমাণপত্ৰৰ বৈধতা উত্তীৰ্ণৰ দিনৰ পৰা 7 বছৰ নিৰ্ধাৰণ কৰা হৈছিল
কিন্তু এতিয়াৰে পৰা টেটত উত্তীৰ্ণ হলে পুনৰ বহিব নালাগে পৰীক্ষাত কাৰণ যিখন প্ৰমাণপত্ৰ দিয়া হ'ব সেই প্ৰমাণপত্ৰৰ বৈধতা আজীৱন কাললৈ বৃদ্ধি কৰা হৈছে